এনেকৈ দিলেতো অট'মেটিক অন কৰি দিব। যদি জুইটো ইয়াত লাগি থাকে, গৰম এটা ভাপ পাই থাকে, তেতিয়া লাইটটো অট'মেটিক অফ হৈ যায়। হয়। তো কেনেকৈ বনালা চাইকেলটো? সেই চাইকেলখন কিছুমান পুৰণা বস্তু আছে আৰু সেই চাইকেলখন মোৰ বহুত দিনৰে পুৰণা, ক'ব গ'লে 7 বছৰ হ'ল। এতিয়া চাইকেলখন পেলাই নিদি মানে এখন নতুনত্ব দি মই এখন বেটাৰী চালিত চাইকেল বনাইছোঁ। আৰু আজিকালি বহুতো মানুহে চাইকেল ক'লে অলপ ইগন'ৰ কৰে। তো মই চাইকেলখনক যাতে ইমপ্ৰেছ কৰাৰ মই চেষ্টা কৰিছোঁ, যাতে চাইকেলখনৰ প্ৰতি আকৰ্ষণ হয় আৰু মানুহে চাইকেলৰ প্ৰতি আকৰ্ষণ হোৱাৰ লগে লগে যাতে মানুহে চাইকেল চলাৰ ফলত আমাৰ বহুতো উপকাৰ হয়, যেনে শৰীৰটো চৰ্চা হয়, তেনেকৈ যাতে চাইকেলখনক ভাল পায়, সেই উদ্দেশ্যে মই চাইকেলখন বনাইছোঁ। চাইকেলখনৰ সামগ্ৰী ক'ৰ পৰা আনিছে? চাইকেলখন কিছুমান পুৰণা বস্তু আৰু কিছুমান নতুন বস্তু কিনিব লগা হৈছে। সকলো পুৰণা বস্তু দি এখন চাইকেল বনোৱা অসম্ভৱ। কিছুমান ভাল বস্তু প্ৰয়োজন, সেই ভাল বস্তুসমূহ মই কিনি লৈছোঁ বজাৰৰ পৰা। দেখা গৈছে তুমি আৰু এটা প্ৰজেক্ট বনাইছে, যিটো জুই লাগিলে মানে অট'মেটিক বন্ধ হৈ যায়। হয়, তো কেনেকৈ কি কৰিলা? সেইটো মই ভাবিছিলোঁ মই মানে নতুন বস্তু যাতে কেনেকৈ বনাব পাৰোঁ, মই সেইটো চেষ্টা কৰি থাকোঁ। আৰু সেই চেষ্টা কৰোঁতে মই এদিন মোবাইলত এটা প্ৰজেক্ট এখন চাইন্স এক্সিবিশ্যন দেখিছিলোঁ যে এনেকৈ এটা প্ৰজেক্ট বনাইছে, আৰু সেই প্ৰজেক্টটো কেনেকৈ বনাইছিল মই সেইটো বিচাৰি আছিলোঁ। আৰু মোবাইলত সেইটো মই চালোঁ এনেকৈ বনাইছে, কিন্তু সেইটো বস্তু মই নবনাই অলপ বেলেগকৈতো বনালোঁ, যাতে জুই লাগিলে মানুহে যাতে সতৰ্ক, জুইটো লগাৰ লগে লগে যাতে মানুহখিনি একো নকৰাকৈ যাতে লাইনটো বন্ধ হৈ যায়, কাৰণ লাইনৰ ফলত জুইটো আৰু বেছিকৈ জ্বলি উঠে। তো সেইটো উদ্দেশ্যে মই এইটো এটা সৰু মডেলহে বনাইছোঁ। এইটো ডাঙৰ লাইনৰ মই ট্ৰাই কৰা নাই, এটা বাল্বৰ সহায়ত ট্ৰাই কৰিছোঁ। আৰু কি বোলে, যিটো সেন্সাৰ এটা দেখা পালোঁ, হয় তুমি সেন্সাৰ এটা বনাইছা যিটো বৰষুণ পৰিলে মানে এলাৰ্ট দিয়ে। হয়, এইটো কেনেকৈ কি বনালা? সেইটো ছুইচৰ দৰে কাম কৰে। ছুইচ এনেকৈ দুডাল তাঁৰ এনেকৈ ল'ব লাগে, সেই তাঁৰৰ সহায়ত মই এখন এলুমিনিয়াম ফইলৰ সহায়ত MDF বৰ্ডৰ ওপৰত দি কেনে সেইটো এনেকৈ দিছোঁ, যাতে পানী টোপাল হ'ল কিছুমান আয়ন থাকে, কিছুমান আয়নৰ সহায়তে পানীৰ যেতিয়া সুপৰিৱেশিক হৈ যায়, আৰু সেই ছুইচৰ দৰে সেই যেতিয়া তাঁৰডাল লাগি যাব, তেতিয়া মানে এই চেন্সাৰটো বাজি উঠে। তো এইবোৰ বুদ্ধি তুমি ক'ৰ পৰা পাইছিলা? মই এইবোৰ বুদ্ধি মানে মই নিজেতো ভাবি থাকোঁ, মানে সদায় যিকোনো এটা নতুন বস্তু কেনেকৈ কি কৰিব পাৰোঁ সেইটো মই সদায় ভাবি থাকোঁ, আৰু সেনেকৈ মানে বস্তুটো মই বনাবলৈ চেষ্টা কৰোঁ। কিন্তু কাপোৰ শুকোৱাত সহায় কৰে নেকি এইটো? কাপোৰ শুকোৱাত সহায় কৰে মানে বস্তুখিনি আগজাননী দিয়ে যে এইটো আনিব লাগে বুলি। বস্তুখিনি কিবা শুকাই দিছে, সেইখিনি থ'ব লাগে, আগজাননী দিয়ে পানী পৰাৰ লগে লগে। এনেকৈ দিলেতো অট'মেটিক অন কৰি দিব। যদি জুইটো ইয়াত লাগি থাকে, গৰম এটা ভাপ পাই থাকে, তেতিয়া লাইটটো অট'মেটিক অফ হৈ যায়।